এতিয়া তই কি কৰিম বুলি ভাবি আছা? সেইটো ভাবি আছো কি কৰো, আৰু তইতো জানাই দাদাই যাব নিদিবও পাৰে। গম পাইছো, কিন্তু সি কৈছে তোৰ লগত বহুত ডাঙৰ কথা আছে। ক'ত যোৱাৰ প্লেনিং বনাই আছা তোমালোকে? জিয়া, মই গৈ থাকো নেকি? দাদা, মই আহিছো দিয়ক। জ্যোতিস্মিতা, বহাচোন, তোমাৰ লগত কথা এটা আছে। মোক মিছা কথা নকবা, ক'ত যোৱাৰ প্লেনিং বনাই আছা? মানে আমি লগৰ ছোৱালীবোৰ ফুৰিব যাম বুলি ভাবি আছিলো। হয় নেকি? অকল ছোৱালীয়ে নে ল'ৰাও আছে? মই আহোঁতে শুনিলো কোনোবা ল'ৰাৰ কথা কৈ আছা। জ্যোতিস্মিতা, মই তোমাক আগতেও কৈছো, মোক মিছা কথা নকবা। দাদা, মানে লগৰ ল'ৰা এজন আছিল, সি কৈছে জিয়াৰ লগত বোলে কিবা কথা আছে। কি নাম ল'ৰাজনৰ? আকাশ। আকাশ। ঠিক আছে বছ, হৈ যাব। ভাই, কি কিনিব ওলাইছা? সুধি নালাগে দিয়ক, মই মানে পইচাটো আনিব পাহৰি গলো। কি হ'ল? মিছা ক'ব নালাগে দে, তোৰ তাত পইচা আছে মই জানো। আৰে ভাই, নাই বুলি ক'লে বিশ্বাস নকৰা ন? চাব দেচোন, তই আৰে আছে দে নাই তোৰ অ, তাত, ইয়াত চাব দে। নাই, নাই। এইখন কি? খুৰী, এটা চিপছ দিবচোন। অ ভাই ৰ, মোৰ পৰা পইচা লৈ চিপছ আনি মোকে নিদিয়া, দি অলপ। তোৰ তাত বোলেচোন পইচাই নাছিল, এতিয়া কিয় দিম চিপছ? আৰে অলপ দিলে একো নহয়তো। মোৰ পৰা কিয় দিম? তই নিজে কিনি ল। ঐ ভাই, ৰৈ গলিচোন তই। গৈছো ৰ। তই ছোৱালীজনী দেখিছিলি না? তাইকে চাই আছিলো। ঠিকে আছে। আজি গৰমটো বহুত পৰিছে, ঠাণ্ডা অলপ খোৱালে ভাল লাগিল হয়। কি হ'ল, চিপছটো খুৱাই বেয়া পালি নেকি? বেয়া পোৱা নাই ভাই। তেতিয়া যে আমি ছোৱালীজনী দেখিলো, তাইক মানে মোৰ বৰ ধুনীয়া লাগিছে। ক'ত থাকে তই জানানে? তাইচোন ইয়াতে থাকে, তাইৰ ইয়াতে ঘৰ। কি কওঁ, মইচোন আগে বেছি তাইক দেখা নাই। কেনেকৈ দেখা পাবি? তাই বেছি ঘৰৰ পৰা নোলায়ে, আৰু তই ইয়াত নতুনকৈ পঢ়িবহে আহিছ। কথাটো কিন্তু হয়, পিছে নোলাই কিয়? তইচোন জানয়ে তাইৰ ভায়েকটো কেনেকুৱা। নাজানো, কচোন। দে নহ'লে শুন।
এতিয়া বুজি পালি? পালো দে। দে নহ'লে বল। সেইদিনা দেখা ছোৱালীজনীৰ কি হ'ল? নে ভায়েকৰ কথা গম পাই তই ভয় খালি? কি ভয়? আৰু মই পাগল হৈছা? ভয় খোৱা বুলিয়ে ভাবিম না। ভায়েকৰ কথা শুনি ছোৱালীৰ কথা তই পাহৰি গলি। পাহৰা বুলি কোনে কৈছে? আৰু মই তাইক পতাই দেখাই দিব পাৰো। হয় নেকি? দম আছে যদি পতাই দেখা। চেলেঞ্জ কৰিছা? চেলেঞ্জ বুলি ভাবিব পাৰা তই। ঠিক আছে, তই চাই থাক, মই তাইক পতাই দেখাম। হ'ব দে নহ'লে। হাই, শুনাচোন, তোমাক মাতি আছো মই। হাই, মোৰ নাম চাহিল। পিছে তোমাৰ নাম? মোৰ নাম কিয় লাগে? এনে ফ্ৰেণ্ড হ'বলৈ। কি ফ্ৰেণ্ড? ফ্ৰেণ্ড কিহৰ? না মই তোমাক চিনি পাওঁ না তুমি? কিয়? অনলি চিনাকি মানে ফ্ৰেণ্ড হ'ব পাৰে নেকি? আৰু মইতো তোমাক চিনি পাওঁ, তুমি মোক নাপাব পাৰা। হয় নেকি? তুমি যদি মোক চিনি পোৱা তেনেহ'লে মোৰ নামটোও জানিব লাগে। কোৱা মোৰ নাম। নাম? তোমাৰ নাম? তোমাৰ নাম? কোৱা। তোমাৰ নাম দীপলিনা। গম পাইছো দিয়া তুমি মোক কিমান চিনি পাইছা। পিছে মোৰ নাম জিয়া। জিয়া, মই জিয়াই কৈছিলো। তুমি ভুল শুনিছা, দীপলিনা শুনা পাইছা। মই জিয়াই কৈছিলো। হয় দিয়া। ঐ, বহুত দিন হ'লচোন ন, তাই নাহিল। তই যি তাইক পতাব পাৰিবি পাহৰি যা তই। আৰে তই চাই থাক না, মই কি কৰো। জিয়া, কি খবৰ? চাহিল, মোৰ খবৰ ভালে। তই ইয়াত? মনত আছো মানে মই আৰু ভাবিলো তুমি মোক পাহৰিলা নেকি। নাই দিয়া পাহৰা। মই এনে অলপ ফুৰিব আহিছো। পিছে আজিকালি তোমাক তাত দেখা নাপাচোন, কিয়? সেইকেইদিন মই ছোৱালী এজনীক প্ৰজেক্টত হেল্প কৰি দি আছিলো বাবেহে দেখা পাইছিলে। হয় নেকি? জিয়া, মই তোক ৰখি ৰখি ইমান দূৰ আহি পালো। ব'ল এতিয়া সোনকালে। মই গৈয়ে আছিলো। চাহিল, মই এতিয়া যাওঁ দিয়া, বাই। সেই আজিও নম্বৰটো ল'ব নোৱাৰিলো। এনেকৈ হ'লেচোন মই হাৰিয়ে যাম, আৰু এইটো হ'ব দিব নোৱাৰা। হেল্ল' জিয়া, কোন? পাহৰিলা নেকি? মই চাহিল। চাহিল, পিছে মোৰ নাম্বাৰ ক'ত পালা? পাইছো দিয়া, বহুত কষ্ট কৰি। কি কষ্ট কৰিছা মোকো কোৱাচোন। কষ্ট মানে শুনাচোন, কোৱা। তুমি জিয়াৰ ফ্ৰেণ্ড ন? আৰু তোমাৰ নাম জ্যোতিষ? হয়, কিয়? জ্যোতিষ, তুমি বহুত ভাল। তুমি মোক প্লিজ জিয়া নম্বৰটো দিয়া না। ৰবাচোন, কি কৰা তুমি? চাই ধোৱা অলপ। প্লিজ, মই তোমাক ভৰিত থৈছো, তুমি মোক জিয়া নম্বৰটো দিয়া না। ৰবা দি আছো। থেংক ইউ মোক নম্বৰটো দিয়াৰ বাবে। ৰবাচোন এক মিনিট। এইটো লোৱা, তোমাৰ কাৰণে গিফ্ট। বাই বাই জ্যোতিষ, পিছত লগ পাম। কুকুৰ চাল্লা। হয় নেকি? ইমান কষ্ট কৰিছা। হেল্ল', পিছত কথা পাতি আছো দিয়া, দাদা আহিছে। ঠিক আছে নহ'লে, বাই বাই। আজিয়ে ভাল চান্স পাইছো। আজি কথাটো কৈ দিয়াটো ভাল হ'ব। জিয়া, এটা কথা কওঁ। কোৱা। কোৱা, কি কথা? আই লাভ ইউ জিয়া। ৰাখো, কি হ'ল? জিয়া, পিছে য়েছ বুলি ভাবিম নেকি?
ভাবিব পাৰা। অঁ ঠিক আছে নহ'লে। পিছত কথা পাতি আছো। হেল্ল' জিয়া, কোৱা। কাইলৈ লগ কৰিব পাৰিবা নেকি? পাৰিম দিয়া। ঠিক আছে নহ'লে। পিছত কথা পাতিম দিয়া, বাই। অ'কে বাই। ঐ তই কি কৈছিলি? মই তাইক পতাব নোৱাৰিম। চা পতাই ল'লো নে? হ'ব দে, গম পাইছো তই পতাইছা বুলি। এতিয়া দি মোৰ 500টো। 500 লাগে ইয়াক, যাচোন ইয়াৰ পৰা। ঐ ৰহা, জীয়াই কল কৰিছে। হেল্ল', ক'ত আছা তুমি? মই তোমাক ৰখি আছো ইয়াতে। ৰ'বা মই গৈ আছো। ঠিক আছে, সোনকালে আহা। কি হ'ল ভাই? জীয়াই মাতিছে ৰ মোক, মই যাব লাগিব। তোক মই পিছত লগ পাইছো নহ'লে। দে যা নহ'লে। ঠিক আছে বাই। হেল্ল', বছ, জীয়াইচোন ল'ৰা এজন লগত ঘূৰি আছে। দেচোন ফটোখন। জিয়া, এইফালে আহা। ক'ত আছিলি ইমান দেৰি? মই জ্যোতিস্মিতাৰ লগত আছিলো। এইজন কোন? হেল্ল', জিয়া তুমি ঘৰ যাই পালানে? হেল্ল', হেল্ল', শুনিছানে তুমি? কি বা হ'ল? বাদ দে, পিছত কল কৰিব দে। ইয়াৰ আকৌ কি হ'ল? কোন বে তই? মই কোন তক ইয়াত পৰিচয় দিব অহা নাই। মোৰ ভণ্টিৰ পৰা দূৰত থাকিবি। আপুনিয়ে নেকি জীয়া ভায়েক? আৰু দূৰত থকা কথা মোক নহয়, আপোনাৰ চিষ্টাৰকহে বুজাব। মই তাইক আৰু বুজাৰ দৰকাৰ নাই। তাই এনেও তোৰ পৰা দূৰত থাকিব, কিন্তু তই। মই এনেও তাইৰ পৰা দূৰত থাকিম, আৰু মই তাইক এনেও ভাল নাপাওঁ। আৰু তাই জাষ্ট মোৰ কাৰণে এটা চেলেঞ্জে আছিল। কথা ভালকৈ কবি। তোক লাষ্ট বাৰৰ বাবে কৈছো, দূৰত থাক তাইৰ পৰা। হেল্ল', মই যাই আছো ৰবা। ঐ, ঠিকে আছানে তই? মইতো ঠিকে আছো, কিন্তু তই ভাল দোষ নহয় দে, মোক অকলে থৈ পলাইছা তই। আৰে ভাই, তই মাৰ খাবি আৰু মই চাই থাকিম নেকি? সেইবাবে মই গুচি গৈছো। বহুত ভাল কাম কৰিছা। পিছে তোক সিহঁতে কি ক'লে? কি ক'ব আৰু, জীয়াৰ পৰা দূৰত থাকিব কৈছে। তই তাইক ভাল পাওঁ বুলি কিয় নকলি? তই পাগল নেকি? তই কৈছিলি ন মই তাইক পতাব নোৱাৰিম বুলি। এতিয়া পতাই দেখাইছো আৰু কি লাগে। আৰু ভালটো মই তাইক এনেও নাপাওঁ। তই পাগল হৈছা নেকি? পাগল মই হোৱা নাই, তই হৈছা।
মই কি তাইক সঁচাই ভাল পোৱা হলো নেকি? সেই সেইবিলাক হ'বই নোৱাৰে। পাছতটো কিবা আছিল ইয়াৰ। ভণ্টি অ ভণ্টি কাৰ নাম্বাৰ এইটো? হেল্ল' চাহিল, জিয়া তুমি? চিনি পাইছা মোক? তোমাৰ আৱাজতে চিনি পাই গৈছিলো। পিছে এইটো কাৰ নাম্বাৰ? সেইবিলাক বাদ দিয়া, কালি মোক লগ কৰিব পাৰিবানে? কিয় নোৱাৰিম? পিছে ক'ত কোৱা? পাৰ্কখনতে। অঁ ঠিক আছে। হ'ব দিয়া, মই পিছত কথা পাতি আছো। বাই। মোক ইমান সোনকালে মাতি তাৰ এতিয়ালৈ খবৰ নাই। ঐ তই কোন বে? আৰু মোক মাৰিলি কিয়? মই কোন হয় তই পিছত চিনি পাবি। তই মৰিলি। কামটো যে দিছিলো হ'ল নে নাই? যিটো কামৰ কাৰণে পঠাইছিলি সেইটো কাম হৈছে, কিন্তু মোৰ লগত নহয়, যাক পঠাইছিলি তাৰ লগতহে। ইয়াছিফ অ বছ। গাড়ী ওলা। তোক মই আগতে কৈছিলো জিয়াৰ পৰা দূৰত থাকিবি, কিন্তু নুশুনিলি। মই তাইক পাহৰিব নোৱাৰো, আৰু মই তাইক বহুত ভাল পাওঁ। তই এইবিলাক কথা কৈ কি নিজকে ফিল্মৰ হিৰো বুলি ভাবিছা? মই জানো মই প্ৰথমতে বহুত ভুল কৰিছোঁ, কিন্তু মই তাইক সঁচাই ভাল পাওঁ। তই কেনেকুৱা ভায়েক? তই নিজৰ ভণ্টিৰ
সুখ চাব নোৱাৰোঁ? মই তাইৰ সুখৰ বাবে তোৰ পৰা তাইক দূৰত ৰাখিছোঁ। তোৰ দৰে দুখীয়া ল'ৰা এটাই কেতিয়াও তাইক সুখত ৰাখিব নোৱাৰে। টকাই মেইন নহয়। মই তাইক সৰুৰ পৰা একো বস্তুৰে অভাৱ হ'ব দিয়া নাই আৰু কেতিয়াও নিদিও। তাইক মই বহুত ভাল পাওঁ আৰু তাৰ কাৰণে মই সকলো কৰিব পাৰোঁ। তই যদি তাইক সঁচাকে ভাল পোৱা, তই তাইৰ লাইফৰ পৰা দূৰত গুচি যায়। অ' ভাই, কি হ'ল? কিয় মাৰিলে তোক? তইচোন ইয়াক মাৰিব পাৰিলি হয়, কিয় নামাৰিলি? ভাই মই ইচ্ছা কৰিলে মাৰিলোঁ হয়, কিন্তু নামাৰিলোঁ কাৰণ জীয়া এটা ভায়েকৰ বাহিৰে আৰু কোনো নাই, সেইবাবে মই নামাৰিলোঁ। হেল্ল', কি কোৱা? ৰবা ৰবা। জীয়াক জনাব লাগিল। আপুনি যোগাযোগ কৰিব বিচৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে। তাইও এতিয়াহে ফোনটো ছুইচ অফ কৰিব পাৰিল। জিয়া, শুনচোন, তোৰ লগত এটা বহুত ডাঙৰ কথা আছে। কথা পিছত কবি, আগতে ভিতৰত আছোন। ভিতৰত যোৱা টাইম নাই মোৰ, তই এটা বস্তু চা। চাম দিয়াচোন, আহ। শুনচোন, তই কি একো গমেই নোপোৱা নেকি কি হৈ আছে? কি হ'ল? এইটো চা। দাদা এইবিলাক কি কৰিলে? দাদা তুমি এইবিলাক কি কৰিলা? দাদা আপোনাক মই কিবা সুধি আছো, এইবিলাক কি কৰিলা আৰু মোৰ কথা এবাৰো নাভাবিলা? ভণ্টি, মই তোমাৰ ভালৰ কাৰণে কৈছোঁ, সি ভাল ল'ৰা নহয়। সি ভাল ল'ৰাই হয় আৰু আপুনি মোৰ কথা এবাৰো ভাবি নাচালে ন? এতিয়া মই গম পালে কিমান দুখ পাম। মই আগতেই কৈছিলোঁ এইবিলাকৰ পৰা দূৰত থাকিব। আজি যদি মোৰ কথা শুনিলি হয়, মই এইবিলাক কৰাৰ দৰকাৰেই নাছিল। দাদা আপুনি ইমান বেয়া বুলি মই ভবাই নাছিলো আৰু আপুনি কেতিয়াও মোৰ সুখ বুজি নাপালে ন? তাৰ দৰে দুখীয়া ল'ৰা এটাই কেতিয়াও তোক সুখত ৰাখিব নোৱাৰে, পাহৰি যা তাক। আজি মই সঁচাই গম পালো আপুনি বহুত বেয়া আৰু আপুনি কেতিয়াও মানুহৰ ফিলিংছ বুজি নাপাব। মা দেউতা ঢুকোৱাৰ পাছত জীয়াই মোৰ সকলো। তাইক মই সৰুৰ পৰা একো বস্তুৰে অভাৱ হ'ব দিয়া নাই আৰু ভৱিষ্যতো জানো তাইৰ একো বস্তুৰে অভাৱ নহয়। সেইবাবে মই তাইক তাৰ পৰা দূৰ কৰিছিলোঁ, কিন্তু আজি তাইয়ে মোক দাদাইতো গম পোৱা নাই চাগে ন তই আহা? নাই গম পোৱা, বল এতিয়া। সাহিল
তই কি কৰি আছা ইয়াত? নাই এনে অলপ ৰখি আছো। মই শুনিলো তই বহুত ডাঙৰ কাম কৰিলি যে আজিলৈকে কোনেও কৰিব পৰা নাই। কি কাম মই বুজিব পৰা নাই। তই মোক মিছা ক'ব নালাগে বোলো, মই সকলো কথা কৈছে। তই যি বাজিলৈকে হিপজুলক শুনিয়াও পতাইছা। কি? চাই ভাই মই আহো দে, মোৰ কাম আছে। চাহিল, মই এইবিলাক কি শুনি আছো? সি কিহৰ কথা কৈ আছে আৰু কিহৰ বাজিৰ কথা কৈ আছা? চাহিল, মোক সকলো সঁচা কথা কোৱা। মানে জিয়া, চৰি জিয়া, তুমি মোক বেয়া নাপাবা, কিন্তু এতিয়া